ৰাজ্যত অচিৰেই অনুষ্ঠিত হ'ব শিক্ষক নিযুক্তিৰ পৰীক্ষা শিক্ষা বিভাগৰ খালী হৈ থকা পদৰ বিপৰীতে অনুষ্ঠিত হ'ব বিশেষ পৰীক্ষা আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল আৰু সেৱাৰ সংলগ্নকৰণে গঠন কৰা হ'ব নতুন বোৰ্ড এই মুহূৰ্তত জনাইছো সেই বিশেষ খবৰ অসমৰ স্বাস্থ্য মন্ত্ৰীয়ে বিশেষ ঘোষণা কৰিছে ৰাজ্যত অচিৰেই অনুষ্ঠিত হ'ব শিক্ষক নিযুক্তিৰ পৰীক্ষা এই মুহূৰ্তত জনাইছো এটা বিগ ব্ৰেকিং নিউজ শিক্ষা বিভাগৰ খালী থকা শিক্ষক পদৰ বিপৰীতে হ'ব বিশেষ পৰীক্ষা এই মুহূৰ্তত জনাইছো শিক্ষামন্ত্ৰীৰ সেই বিশেষ ঘোষণা এই মুহূৰ্তত আগবঢ়াইছে আৰু খালী পদৰ অনুযায়ী বিশেষ পৰীক্ষাৰ জৰিয়তে পূৰণ কৰা হ'ব শিক্ষকৰ পদ কেনেধৰণে আগবাঢ়িব লাগিব আৰু সেই পৰীক্ষাক Tetcum-Recuitment Test হিচাপে নামাকৰণ কৰা হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰু সেই পৰীক্ষাত উত্তীৰ্ণ হ'লে পুনে পুনে লাভ কৰিব চাকৰি 140 নম্বৰ ক্ষমা কৰিব 140 নম্বৰৰ বাবে অনুষ্ঠিত হ'ব Tetcum-Recuitment Test আৰু এই বিশেষ পৰীক্ষাত লাভ কৰা নম্বৰকে সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হ'ব আৰু তাৰ ভিত্তিতে হাজু কৰি তোলা হ'ব মেধাৰ তালিকা এনসিসি সি সাৰ্টিফিকেটৰ বাবে এনসিসি হল যিসকল কেডাৰ আছে সেইসকলৰ বাবে ভাল খবৰ যে এনসিসি সি সাৰ্টিফিকেটৰ বাবে 5% আৰু এনসিসি বি সাৰ্টিফিকেটৰ বাবে 3% সেৱা সেকেন্ডাৰী বোৰ্ড অফ এডুকেশ্যন যি বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আৰু আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলক একত্ৰীকৰণ কৰি নতুন বোৰ্ড গঠন কৰা হ'ব অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ নামেৰে গঠন কৰা হ'ব নতুন বোৰ্ড যোৱাকালিৰ দিনটোত কেবিনেট বৈঠকত বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু এই পৰিষদে দুটা শাখাৰ জৰিয়তে পৰিচালনা কৰিব সকলো কাম-কাজ নৱম দশম আৰু দ্বাদশ একাদশ দ্বাদশৰ সকলো কাম-কাজ পৰিচালনা কৰিব এজন অধ্যক্ষ আৰু দুজন উপাধ্যক্ষৰে গঠন কৰা হ'ব এই নতুন বোৰ্ডখন নতুন বোৰ্ডৰ অধীনতে পূৰ্বৰ দৰে অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা বিশেষ ঘোষণা কৰা হৈছে ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ তৰফৰ পৰা নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি 10+2 যি শিক্ষা ব্যৱস্থা সেই বিদ্যালয় শিক্ষাৰ সিদ্ধান্ত অনুসৰি এনে ধৰণৰ এক নতুন সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰু এই কথা সংবাদ মাধ্যমৰ আগত ইতিমধ্যে জনাইছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আজিৰ দিনটোত ধেমাজিৰ মাছখোৱাত এখন বিদ্যালয়ত উপস্থিত হৈছিল আৰু সেই মুহূৰ্ততে তেখেতে এইকেইটা বৃহৎ ঘোষণা কৰিছে ৰাজ্যত অচিৰেই অনুষ্ঠিত হ'ব শিক্ষক নিযুক্তিৰ পৰীক্ষা যিসকলে শিক্ষকৰ বাবে শিক্ষক চাকৰি কৰিবৰ বাবে বা শিক্ষকৰ দৰে এক মহান বৃত্তিত নিয়োজিত হোৱাৰ বাবে তেওঁলোকে মন মেলিছে সেইসকলৰ বাবে এই মুহূৰ্তত এটা বিশেষ খবৰ যে অচিৰেই ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ তৰফৰ পৰা অনুষ্ঠিত হ'ব Tetcum-Recuitment Test আৰু 140 নম্বৰ পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ বাবে সাজু হোৱাৰ বাবে ইতিমধ্যে শিক্ষামন্ত্ৰীৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে লগতে সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হ'ব আগৰ সময়ত দেখিবলৈ পোৱা গৈছে যে টেট অনুষ্ঠিত হয় তাৰ পিছতে তেওঁলোকৰ যিসমূহ বিদ্যাৰ্থিনীক দিশৰ যিসমূহ সাৰ্টিফিকেট বা মাৰ্কশিট সেইসমূহৰ ভিত্তিতহে তেওঁলোকক নিযুক্তি প্ৰদান কৰা হয় কিন্তু এতিয়া কেৱল Tetcum-Recuitment Testত লাভ কৰা নম্বৰৰ জৰিয়তে সেই চাকৰি প্ৰত্যাশী হ'লে পুনে পুনে সেই নম্বৰৰ জৰিয়তে তেওঁলোকে মেৰিট লিষ্ট তৈয়াৰ কৰা হ'ব মেধাৰ তালিকা তৈয়াৰ কৰা হ'ব মেধাৰ তালিকাৰ জৰিয়তে তেওঁলোকে পোনপটীয়াভাৱে চাকৰিত নিযুক্তি লাভ কৰিব আৰু এনসিসি যিসকল কেডাৰ আছে সেইসকলৰ বাবে এই মুহূৰ্তত এটা বিশেষ খবৰ যে এনসিসি সি সাৰ্টিফিকেট যদি থাকে 5% আপোনালোকে সেই নম্বৰ লাভ কৰিব লগতে বি সাৰ্টিফিকেট থাকিলে 3% আৰু লগতে যোৱাকালিৰ দিনটোত এক বিশেষ ঘোষণা কৰা হৈছে অসম কেবিনেটত যে বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন যিখন মেট্ৰিক বোৰ্ড বুলি জনা যায় আনহাতে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল যিখন হায়াৰ সেকেন্ডাৰী বোৰ্ড বুলি জনা যায় দুইখন বোৰ্ডৰ এটা বিলুপ্তিকৰণ কৰা হ'ব তাৰ পৰিৱৰ্তে দুইখন বোৰ্ডক একত্ৰীকৰণ কৰা হ'ব একত্ৰীকৰণৰ জৰিয়তে সেই বোৰ্ডখনত এজন অধ্যক্ষ আৰু দুজন উপাধ্যক্ষ থাকিব দুটা উইংছত বিভক্ত কৰা হ'ব সেই বোৰ্ডখন এটা উইংছে অৰ্থাৎ এটা শাখাই যি নৱম দশমৰ যিসমূহ প্ৰক্ৰিয়া সেইসমূহ প্ৰক্ৰিয়াসমূহ পৰিচালনা কৰিব আনহাতে আন এটা শাখা দুটা শাখাৰ দ্বিতীয় শাখাটোৱে একাদশ আৰু দ্বাদশৰ কামসমূহ পৰিচালনা কৰিব আৰু পূৰ্বৰ দৰে অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা নতুনকৈ গঠন হোৱা অসম ৰাজ্যিক যি বিদ্যালয় শিক্ষা পৰিষদ আছে আসাম ষ্টেট যিখন এডুকেশ্যন বোৰ্ড আছে নতুনকৈ গঠন কৰা হৈছে সেই বোৰ্ডৰ এডুকেশ্যন বোৰ্ডৰ জৰিয়তে স্কুল এডুকেশ্যন বোৰ্ডৰ জৰিয়তে মেট্ৰিক পৰীক্ষা আগৰ দৰে অনুষ্ঠিত হ'ব বুলি বিশেষ ঘোষণা কৰা হৈছে ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ তৰফৰ পৰা তেখেতে কি সমূহ ঘোষণা কৰিছিলে আজিৰ দিনটোত ধেমাজিত উপস্থিত হৈ এই মুহূৰ্তত তেখেতৰ মন্তব্য আমি পুনে পুনে আগবঢ়াইছো এক্সক্লুসিভ দৃশ্য এই মুহূৰ্তত ভাৰতবৰ্ষত এতিয়া ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত আমাৰ শিক্ষাটো দুই ভাগত বিভক্ত এটা হ'ল বিদ্যালয় শিক্ষা আৰু আনটো হ'ল উচ্চ শিক্ষা বিদ্যালয় শিক্ষা দ্বাদশ শ্ৰেণীলৈকে এতেকে দ্বাদশ শ্ৰেণীলৈকে আমাৰ ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন যেহেতু আমাৰ দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা পৰিচালনা কৰাৰ কাৰণে সুকীয়া দুখন বোৰ্ড আছে এতিয়া দুইখন একত্ৰিত কৰি অসম বিদ্যালয় শিক্ষা বোৰ্ড আমি গঠন কৰাৰ সিদ্ধান্ত যোৱাকালি কেবিনেটে অনুমোদন জনালে গতিকে এতিয়া দুইটা মাৰ্জ হ'লেও ইয়াৰ দুটা উইং হিচাপে থাকিব শাখা তাত দুটাই থাকিব একাদশ দ্বাদশৰ কাৰণে এটা বেলেগ শাখা আৰু নৱম দশম শ্ৰেণীৰ কাৰণে এটা বেলেগ শাখা বোৰ্ড এখন হ'ব চেয়াৰমেন এজন হ'ব কিন্তু দুজন ভাইচ চেয়াৰমেন থাকিব
একাদশ দ্বাদশৰ কাৰণে এজন উপসভাপতি আৰু নৱম দশমৰ কাৰণে আন এজন মূলতঃ ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে Tetcum-Recuitment পৰীক্ষা হ'ব আমাৰ হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰত আগতে কেৱল টেট হৈছিল টেটৰ নম্বৰৰ ওপৰত এতিয়া নহয় এতিয়া ইয়াৰ কাৰণে সুকীয়া পৰীক্ষা হ'ব আৰু পৰীক্ষাটোত সিমান সংখ্যক প্ৰাৰ্থী পাছ কৰিব যিমান সংখ্যক আমাৰ খালী আসন আছে যদি 100 পোষ্টৰ কাৰণে এডভাৰটাইজ কৰা হয় 100 পাছ কৰিব আৰু তেওঁলোকে নিযুক্তি লাভ কৰিব আৰু এই টেট পৰীক্ষা ইয়াত 140 মাৰ্কছৰ হ'ব আৰু তাৰ ৰূপৰেখা কেনেকুৱা হ'ব সেই সম্পৰ্কে সিদ্ধান্ত হৈছে দ্বিতীয় এটা সিদ্ধান্ত হৈছে যিটো আমাৰ প্ৰাথমিক পৰ্যায়ত আমি ইতিমধ্যে ঘোষণা কৰিছোঁ যে এইবাৰ টেটৰ ওপৰত সৰ্বাধিক মানে ৱেইটেজ দি পেলাই টেট পৰীক্ষাৰ ফলাফলৰ নম্বৰৰ সৰ্বাধিক ৱেইটেজ দিয়া হ'ব লগত তেওঁলোকৰ DLED আৰু তেওঁলোকৰ গ্ৰেজুৱেশ্যন আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত আৰু তাৰ এটা ৱেইটেজ লৈ পেলাই মেৰিট লিষ্টখন প্ৰস্তুত কৰা হ'ব পূৰ্বৰ এটা ব্যৱস্থা আছিলে যে NCC মানে সংগীত বা স্পৰ্টছ তাৰ পৰাও এটা ৱেইটেজ লোৱা হ'ব সেই নিয়মটো আমি এতিয়া কেবিনেটে অনুমোদন জনাইছে যে NCC C চাৰ্টিফিকেট হ'লে 5% B চাৰ্টিফিকেট হ'লে 3% এইটো কেবিনেটে অনুমোদন কৰে এইটোতো আপুনি বিতৰ্ক কৰোঁ বুলি ক'লেতো যেনেকৈ নহওক কৰিয়ে থাকিব পাৰে কিন্তু গৰিষ্ঠ সংখ্যক মিচিং বসতি প্ৰধান জিলা এইকেইখন আৰু মিচিং স্বায়ত্তশাসিত পৰিষদখনৰো এলেকা এই 10খন জিলাৰ ভিতৰত সীমাবদ্ধ এতেকে এই 10খন জিলাত মানে পাব্লিক কমিটিটো দিয়া চব মেট্ৰিকৰ পৰীক্ষা মানে ক্লাছ 10ৰ পৰীক্ষাটো হ'ব মেট্ৰিক বুলি বোলে মেট্ৰিক শব্দটোৰ অৰ্থই হ'ল ক্লাছ শব্দই হ'ল অৰ্থই হ'ল 10 গতিকে 10ৰ পৰীক্ষা থাকিব এতিয়া আমাৰ যিটো চাৰ্টিফিকেটখন দিয়ে চাৰ্টিফিকেটখনটো মেট্ৰিক বুলি লিখা নাথাকে SSLC বুলি লিখা থাকে গতিকে মেট্ৰিক পৰীক্ষা সেইটো এটা ধাৰণা ক্লাছ 10ৰ পৰীক্ষাটো আগতে যেনেকৈ হৈছিল এতিয়াও হৈছে হ'ব আৰু এই পৰীক্ষা বৰ্ডে পাতিব আৰু এনেদৰে আজিৰ দিনটোত ধেমাজিৰ মাছখোৱাত উপস্থিত হৈছিলে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু তেখেতে ঘোষণা কৰিছে যে ৰাজ্যৰ যিসকল শিক্ষক চাকৰি কৰিবৰ কাৰণে যিসকল আগ্ৰহী আছে সেইসকল প্ৰত্যক্ষৰ বাবে এই মুহূৰ্তত এটা বিশেষ খবৰ যে অচিৰেই ৰাজ্য চৰকাৰ শিক্ষা বিভাগৰ তৰফৰ পৰা অনুষ্ঠিত হ'ব সেই বিশেষ পৰীক্ষা Tetcum-Recuitment Test 140 নম্বৰৰ বাবে অনুষ্ঠিত হ'ব এই বিশেষ পৰীক্ষা আৰু বিশেষ পৰীক্ষাৰ জৰিয়তে যিমান সংখ্যক পদ অসম চৰকাৰ শিক্ষক পদ খালী আছে সেই অনুপাতে তেওঁসকল উত্তীৰ্ণ হ'ব আৰু উত্তীৰ্ণ আটাইকেইগৰাকীয়ে তেওঁলোকে চাকৰি লাভ কৰিব অসম চৰকাৰৰ তৰফৰ পৰা লগতে স্পৰ্টছ আৰু NCC চাৰ্টিফিকেট যিসকলৰ আছে সেইসকলৰ বাবেও এই পৰীক্ষাত এক বিশেষ ব্যৱস্থা কৰা হ'ব যে NCC চাৰ্টিফিকেট থাকিলে আপোনালোকে 5% নম্বৰ লাভ কৰিব NCC B চাৰ্টিফিকেট থাকিলে আপোনালোকে 3% নম্বৰ লাভ কৰিব আৰু লগতে মেট্ৰিক পৰীক্ষাৰ ক্ষেত্ৰত বিশেষ ঘোষণা কৰিছে বিভিন্ন সময়ত উত্থাপিত হৈছিল যে মেট্ৰিক পৰীক্ষা হ'ব নে নহয় কিন্তু এক স্পষ্ট ঘোষণা কৰা হৈছে ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ তৰফৰ পৰা যে মেট্ৰিক পৰীক্ষাৰ যি আগৰ দৰে অনুষ্ঠিত হয় সেয়া আগৰ দৰে অনুষ্ঠিত হ'ব কেৱল বৰ্ডখন সলনি হ'ব এতিয়া বৰ্তমান সময়ত আগতে সেৱাৰ অধীনত অনুষ্ঠিত হৈছিল কিন্তু বৰ্তমান সময়ত যি আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড অৰ্থাৎ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ এই পৰিষদৰ উদ্যোগতে এই পৰীক্ষা অনুষ্ঠিত হ'ব আৰু দুটা উইংছত নতুনকৈ যি বৰ্ড গঠন কৰা হ'ব সেৱা আৰু এইচকক বিলুপ্তিকৰণ কৰি যি নতুন বৰ্ডৰ গঠন কৰা হৈছে এই বৰ্ডত দুটা উইংছ থাকিব দুটা শাখা থাকিব আৰু এই প্ৰথম শাখাটোৱে নৱম দশম আৰু দ্বিতীয় শাখাটোৱে একাদশ দ্বাদশ শ্ৰেণীৰ কাম কাজসমূহ পৰিচালনা কৰিব লগতে এজন অধ্যক্ষ আৰু এজন উপাধ্যক্ষৰ জৰিয়তে সমগ্ৰ কাম কাজ পৰিচালনা হ'ব আৰু বিশেষ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে Tetcum-Recuitment টেষ্টক লৈ বিশেষ ঘোষণা কৰিছে লগতে আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল আৰু বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ বিলুপ্তিকৰণ ঘটাই অসম চৰকাৰে কেনেধৰণৰ কাৰ্যপন্থাসমূহ ভৱিষ্যত দিনত গঠন কৰিব বা ল'ব সেই ক্ষেত্ৰত বিশেষ ঘোষণা কৰা দেখিবলৈ পোৱা গ'ল ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে আৰু অচিৰেই ৰাজ্যত শিক্ষক নিযুক্তিৰ বাবে এক বৃহৎ ঘোষণা দিয়া দেখিবলৈ পোৱা গ'ল আৰু অচিৰেই ৰাজ্যত যিসমূহ শিক্ষক পদ খালী আছে তাৰ অনুপাতে অসম চৰকাৰে যেনেধৰণৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট টেষ্ট অনুষ্ঠিত হয় যিমান পদ থাকে তাৰ বিপৰীতে নিযুক্তি দিয়া হয় বা তাৰ বিপৰীতে মেধাৰ তালিকা প্ৰস্তুত কৰা হয় সেই অনুপাতে একেধৰণেই এতিয়াৰ পৰা Tetcum-Recuitment টেষ্ট নামৰ পৰীক্ষাটোৰ জৰিয়তে তেনেধৰণৰে সেইসমূহ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব আৰু সেই পৰীক্ষাত যদি আপোনালোকে উত্তীৰ্ণ হয় আপোনালোকে পুনে পুনে চাকৰি লাভ কৰিব পাৰিব যিসকল DLED উত্তীৰ্ণ BEd উত্তীৰ্ণ হোৱাৰ পিছতে আপোনালোকে পুনৰ টেট পৰীক্ষাত বহি বা পুনৰ পৰৱৰ্তী সময়ত আপোনালোকে ইণ্টাৰভিউ বা এনেধৰণৰ কামৰ কাৰণে যাব নালাগে পুনে পুনে আপোনালোকে BEd DLEDৰ জৰিয়তে আপোনালোকে পোনপটীয়াভাৱে সেই Tetcum-Recuitment টেষ্ট যি বিশেষ 200 নম্বৰ পৰীক্ষা অনুষ্ঠিত হ'ব তাৰে 140 নম্বৰ ৰিটাৰ্ণ অনুষ্ঠিত হ'ব অসম চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে তেখেতে কৈছে সেই পৰীক্ষাৰ জৰিয়তে আপোনালোকে অৱতীৰ্ণ হৈ আপোনালোকে ফুল ফল যদি লাভ কৰে আপোনালোকে পুনে পুনে অসম চৰকাৰ শিক্ষাৰ দৰে মহান বৃত্তিৰ জৰিয়তে আপোনালোকে ছাত্ৰ ছাত্ৰীৰ কল্যাণ সাধিব পাৰিব এই ক্ষেত্ৰত অসম চৰকাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে
ধেমাজিত উপস্থিত আজি বিশেষ মন্তব্য কৰা দেখিবলৈ পোৱা গ'ল আৰু দেখিবলৈ পোৱা গৈছিল যে যোৱাকালিৰ দিনটোত কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল আৰু কেবিনেট বৈঠকত এনেধৰণৰ বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল অসমৰ শিক্ষা জগতক লৈ তেখেতে কি মন্তব্য কৰিছিল পুনৰবাৰ আপোনালোকৰ আগত এই মুহূৰ্তত আগবঢ়াবলৈ চেষ্টা কৰিছিল সমগ্ৰ ভাৰতবৰ্ষত এতিয়া ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত আমাৰ শিক্ষাটো দুই ভাগত বিভক্ত এটা হ'ল বিদ্যালয় শিক্ষা আৰু আনটো হ'ল উচ্চ শিক্ষা বিদ্যালয় শিক্ষা দ্বাদশ শ্ৰেণীলৈকে এতেকে দ্বাদশ শ্ৰেণীলৈকে আমাৰ ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন যিহেতু আমাৰ দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা পৰিচালনা কৰাৰ কাৰণে সুকীয়া দুখন বোৰ্ড আছিল এতিয়া দুয়োখন একত্ৰিত কৰি অসম বিদ্যালয় শিক্ষা বোৰ্ড আমি গঠন কৰাৰ সিদ্ধান্ত যোৱাকালি কেবিনেটে অনুমোদন জনালে গতিকে এতিয়া দুয়োটা মাৰ্জ হ'লেও ইয়াৰ দুটা উইং হিচাপে থাকিব শাখা তাত দুটাই থাকিব একাদশ দ্বাদশৰ কাৰণে এটা বেলেগ শাখা আৰু নৱম দশম শ্ৰেণীৰ কাৰণে এটা বেলেগ শাখা বোৰ্ড এখন হ'ব চেয়াৰমেন এজন হ'ব কিন্তু দুজন ভাইচ চেয়াৰমেন থাকিব একাদশ দ্বাদশৰ কাৰণে এজন উপসভাপতি আৰু নৱম দশমৰ কাৰণে আন এজন মূলতঃ ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে Tetcum-Recuitment পৰীক্ষা হ'ব আমাৰ হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰত আগতে কেৱল টেট হৈছিল টেটৰ নম্বৰৰ ওপৰত এতিয়া নহয় এতিয়া ইয়াৰ কাৰণে সুকীয়া পৰীক্ষা হ'ব আৰু পৰীক্ষাটোত সিমান সংখ্যক প্ৰাৰ্থী পাছ কৰিব যিমান সংখ্যক আমাৰ খালী আসন আছে যদি 100 পোষ্টৰ কাৰণে এডভাৰটাইজ কৰা হয় 100 পাছ কৰিব আৰু তেওঁলোকে নিযুক্তি লাভ কৰিব আৰু এই টেট পৰীক্ষা ইয়াত 140 মাৰ্কছৰ হ'ব আৰু তাৰ ৰূপৰেখা কেনেকুৱা হ'ব সেই সম্পৰ্কে সিদ্ধান্ত হৈছে দ্বিতীয় এটা সিদ্ধান্ত হৈছে যিটো আমাৰ প্ৰাথমিক পৰ্যায়ত আমি ইতিমধ্যে ঘোষণা কৰিছোঁ যে এইবাৰ টেটৰ ওপৰত সৰ্বাধিক মানে ৱেইটেজ দি পেলাই টেট পৰীক্ষাৰ ফলাফলৰ নম্বৰৰ সৰ্বাধিক ৱেইটেজ দিয়া হ'ব লগত তেওঁলোকৰ DLED আৰু তেওঁলোকৰ গ্ৰেজুৱেশ্যন আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত আৰু তাৰ এটা ৱেইটেজ লৈ পেলাই মেৰিট লিষ্টখন প্ৰস্তুত কৰা হ'ব পূৰ্বৰ এটা ব্যৱস্থা আছিলে যে NCC মানে সংগীত বা স্পৰ্টছ তাৰ পৰাও এটা ৱেইটেজ লোৱা হ'ব সেই নিয়মটো আমি এতিয়া কেবিনেটে অনুমোদন জনাইছে যে NCC C চাৰ্টিফিকেট হ'লে 5% B চাৰ্টিফিকেট হ'লে 3% এইটো কেবিনেটে অনুমোদন মানে এইটোতো আপুনি বিতৰ্ক কৰোঁ বুলি ক'লেতো যেনেকেই নহওক কৰিয়ে থাকিব পাৰে কিন্তু গৰিষ্ঠ সংখ্যক মিচিং বসতি প্ৰধান জিলা এইকেইখন আৰু মিচিং স্বায়ত্তশাসিত পৰিষদখনৰো এলেকা এই 10খন জিলাৰ ভিতৰত সীমাবদ্ধ এতেকে এই 10খন জিলা মানে পাব্লিক কমিটিটো দিয়া চব মেট্ৰিকৰ পৰীক্ষা মানে ক্লাছ 10ৰ পৰীক্ষাটো হ'ব মেট্ৰিক বুলি বোলে মেট্ৰিক শব্দটোৰ অৰ্থই হ'ল ক্লাছ অৰ্থই হ'ল 10 গতিকে 10ৰ পৰীক্ষা থাকিব এতিয়া আমাৰ যিটো চাৰ্টিফিকেটখন দিয়ে চাৰ্টিফিকেটখনটো মেট্ৰিক বুলি লিখা নাথাকে HSLC বুলি লিখা থাকে গতিকে মেট্ৰিক পৰীক্ষা সেইটো এটা ধাৰণা ক্লাছ 10ৰ পৰীক্ষাটো আগতে যেনেকৈ হৈছিল এতিয়াও হৈছে হ'ব আৰু এই পৰীক্ষা বৰ্ডে পাতিব